নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম একাদশ শ্ৰেণীৰ পৰিৱেশ শিক্ষাৰ ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনবিলাক। তো ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমে আমি আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন দিয়া আছে, এনভাইৰনমেণ্ট শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ হ'ব এনভাইৰনমেণ্ট শব্দটো ফৰাচী শব্দ এনভাইৰনাৰৰ পৰা উৎপত্তি হৈছে। বায়ুমণ্ডলৰ প্ৰধান উপাদানবোৰ কি কি? উত্তৰ হ'ব নাইট্ৰজেন, অক্সিজেন। নাইট্ৰজেন 78.09%, অক্সিজেন 20.94%। পৰিৱেশ কি? পৰিৱেশ হৈছে মানুহৰ চৌপাশে গঠন কৰা সকলো জীৱ আৰু জড় পদাৰ্থসমূহৰ লগতে সকলো সামাজিক, অৰ্থনৈতিক, জৈৱিক, ভৌতিক অথবা ৰাসায়নিক কাৰকসমূহৰ সমষ্টিয়েই পৰিৱেশ। অৰ্থাৎ শ্বৰ্টকৈ এনেকৈ ক'ব পৰা যায়, জীৱ আৰু জড় পদাৰ্থৰ মাজত থকা সম্পৰ্কই পৰিৱেশ। তাৰপিছত নেক্সট প্ৰশ্ন, ষ্ট্ৰেটস্ফিয়াৰত থকা অজন গেছৰ স্তৰৰ ভূমিকা কি? অজন গেছৰ ভূমিকা হ'ল সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে কাম কৰে। এইটোৱে হ'ল অজন গেছৰ ভূমিকা। তাৰপিছত নেক্সট প্ৰশ্ন, পৰিস্থিতি তন্ত্ৰ কি? উত্তৰ হ'ব পৰিস্থিতি তন্ত্ৰ হৈছে পৰস্পৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰিস্থিতি তন্ত্ৰ। তাৰপিছত খাদ্যজাল কি? উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বোলে। তাৰপিছত নেক্সট প্ৰশ্ন, খাদ্য জাল কি? খাদ্য শৃংখল ইটোৰ লগত সিটো সংযোগ হৈ মকৰাৰ জালৰ দৰে সৃষ্টি কৰে। খাদ্য শৃংখলক লৈ গঠিত এই অনুবন্ধনযুক্ত ৰূপকে খাদ্যজাল বোলে। তাৰপিছত পৌষ্টিক স্তৰ কি? উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি, ইয়াকে পৌষ্টিক স্তৰ বোলে। তাৰপিছত নেক্সট প্ৰশ্ন, পৰিৱেশীয় পিৰামিড বা বাস্তৱবিদ্যা পিৰামিড বুলিলে কি বুজায়? উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত একেবাৰে নিম্ন স্তৰৰ উৎপাদকসকলৰ পৰা সৰ্বোচ্চ স্তৰলৈকে উপভোক্তাবিলাকৰ ক্ৰমিক পৌষ্টিক স্তৰৰ গাঁথনি আৰু ক্ৰিয়াকলাকৰ্মৰ গ্ৰাফিক ৰূপকে বাস্তৱবিদ্যা বা পিৰামিড বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। পৰিৱেশ সুৰক্ষা আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে। 1986 চনত পৰিৱেশ সুৰক্ষা আইন। 4টা আইন আছে, এইকেইটা ইম্পৰ্টেণ্ট হয় বহুত। বন সুৰক্ষা আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? 1980 চনত। তাৰপিছত বন্যপ্ৰাণী সুৰক্ষা আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? 1972 চনত। তাৰপিছত বন্যপ্ৰাণী সুৰক্ষা সংশোধিত আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? 1991 চনত। তাৰপিছত আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? প্ৰকৃতিত বিয়পি থকা ভূমি, পানী, বতাহ, খনিজ সম্পদ, কয়লা, অৰণ্য, জীৱ জন্তু আদিয়েই প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰ আৰু কি কি? নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য 2 প্ৰকাৰ হয়। পৰিৱেশ প্ৰদূষণ মানে কি? উত্তৰ হ'ব পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটি বতাহ, পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণ পৰিৱৰ্তন হয় তাক পৰিৱেশ প্ৰদূষণ বোলে। বায়ু প্ৰদূষণ কাক বোলে? এটা বা একাধিক প্ৰদূষক বা অনিষ্টকাৰী পদাৰ্থ বায়ুমণ্ডলত মিহলি হৈ জীৱ জন্তুৰ বাবে ক্ষতিকৰ হৈ পৰা আৰু জীৱন সম্পত্তিৰ স্বাভাৱিক উপভোগত বাধাৰ সৃষ্টি হোৱাটোৱে বায়ু প্ৰদূষণ। তাৰপিছত নেক্সট প্ৰশ্ন, বায়ু প্ৰদূষণৰ 2টা প্ৰাকৃতিক কাৰকৰ নাম লিখা। উত্তৰ হ'ব আগ্নেয়গিৰিৰ উদ্যোগীন আৰু বনজুই। তাৰপিছত নেক্সট প্ৰশ্ন, বায়ু প্ৰদূষণৰ 2টা মানৱশ্ৰেষ্ঠ কাৰক লিখা। উত্তৰ হ'ব বনাঞ্চল ধ্বংস, যান বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু জীৱাশ্ম ইন্ধনৰ দহন। 2টা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। শস্য ভূমি পৰিস্থিতি তন্ত্ৰ, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ 2টাৰ নাম লিখা। বনাঞ্চল পৰিস্থিতি তন্ত্ৰ, তৃণভূমি পৰিস্থিতি তন্ত্ৰ। শব্দ প্ৰদূষণ মানে কি? মানৱ শৰীৰত হ'ব পৰা ইয়াৰ 2টা প্ৰভাৱ উল্লেখ কৰা। শব্দ প্ৰদূষণ মানে হ'ল যেতিয়া এটা শব্দ কাৰোবাৰ বাবে কোলাহল হয় তেতিয়া তাক শব্দ প্ৰদূষণ বোলে। মানৱ শৰীৰত হ'ব পৰা ইয়াৰ 2টা প্ৰভাৱ হ'ল শ্ৰৱণ প্ৰভাৱ, অশ্ৰৱণ প্ৰভাৱ। গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি কি? এইটো ইম্পৰ্টেণ্ট হয়। সেউজগৃহ গেছসমূহে এখন আৱৰণিৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বলা হয় গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি। সেউজগৃহ গেছসমূহৰ মানে পৰিৱৰ্তন হ'ল। বহনক্ষম উন্নয়ন মানে কি? বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে
উন্নয়ন যি ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ নিজা প্ৰয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমান প্ৰয়োজনসমূহ পূৰণ কৰে তাকে বহনক্ষম উন্নয়ন বোলে। এচিড বৰষুণ কি? ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডসমূহ বৰষুণৰ পানীৰ লগত মিহলি হৈ বৰষুণৰ পানী আম্লিক গুণবিশিষ্ট হৈ ভূপৃষ্ঠলৈ নামি অহাকে আম্লিক বা এচিড বৰষুণ বোলে। NDMA ৰ সম্পূৰ্ণ নামটো কি? এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, শ্বৰ্ট কুৱেশ্যন আহিয়ে থাকে পৰীক্ষাত। নেশ্যনেল NDA ৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। তাৰপিছত SDMA ৰ সম্পূৰ্ণ ৰূপটো কি? ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। DDMA ৰ সম্পূৰ্ণ ৰূপটো কি? ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। NDRF ৰ সম্পূৰ্ণ নামটো কি? ইম্পৰ্টেণ্ট হয় এইটো, নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ। ASDM ৰ সম্পূৰ্ণ নামটো কি? আছাম ষ্টেট ডিষ্ট্ৰিক্ট মেনেজমেণ্ট এজেঞ্চি। আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি, এইটো অথৰিটি নহয়, এজেঞ্চি। পথ ৰক্ষা বুলিলে কি বুজায়? পথ ৰক্ষা বুলিলে বাট পথ ব্যৱহাৰ কৰা সকলো ব্যক্তি বিপদ বিঘিনি নোহোৱাকৈ নিৰাপদে গন্তব্যস্থান পোৱাটোৱে হ'ল পথ ৰক্ষা। তাৰপিছত নেক্সট প্ৰশ্ন, পথ ৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বৰ্ণমালা ই4টাই কি বুজায়? পথ ৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বৰ্ণমালাৰ ই4টাই বুজায় ক নম্বৰ কাৰিকৰী নে ইঞ্জিনিয়াৰিং, বলৱৎকৰণ, ইনফৰ্চমেণ্ট, শিক্ষা, এডুকেশ্যন, জৰুৰীকালীন ইমাৰ্জেঞ্চি। হেলমেট কি? দুচকীয়া বাহনৰ চালকে আৰু আৰোহীয়ে শিৰৰ গুৰুতৰ আঘাতৰ পৰা সুৰক্ষা পাবলৈ ব্যৱহাৰ কৰা শিৰস্ত্ৰাণ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই। থেংক ইউ।